হাই গাইজ, আজি মই আপোনালোকৰ মাজত অন্য এটা মিনি ব্লগ লৈ আহিছোঁ আৰু এয়া মই আজি গৈ আছোঁ জেজুৰিৰ পৰা হাজবেণ্ডক থ'বলৈ চাপৰমুখ ষ্টেচন আৰু এয়া চাপৰমুখ ষ্টেচন গৈ আছোঁ কাৰণ হাজবেণ্ড এসপ্তাহৰ কাৰণে কলকাতা যাব সেইকাৰণে আৰু এয়া দেখিছেনে মাদাৰ ফাদাৰে মিলি পেলাই হাজবেণ্ডৰ কাৰণে কিবা বনাই আছে তো টিফিন কিবা দিবলৈ কাৰণে কিন্তু হাজবেণ্ডে কৈছে নিনো নালাগে মোকো মানা কৰিছে কাৰণ মোক ল'ৰাটোলৈ কৈছে একো বনাব নালাগে মই চব কিনি খাম কিন্তু মাদাৰ ফাদাৰে নামানি একে জোৰ জবস্তি বনাই দিছে কিন্তু হাজবেণ্ডে বাৰ কৈ আছে যে নালাগে মই নিনো বেয়া পাওঁ টিফিনখন নিদিব দিলে কাগজতহে বান্ধি দিব মই টিফিন বেয়া পাওঁ তো সেয়া দেখিছেনে ট্ৰেইন আহি পালে যিহেতু কলকাতালৈ যাব ন তো অফিচ ষ্টাফৰ লগত যাব আৰু ট্ৰেইনখন ৰিজাৰ্ভেশ্যন কৰিছে কিন্তু হাজবেণ্ডে আজিলৈকে মানে কি ট্ৰেইন জাৰ্ণি কৰি পোৱা নাই নাজানো যাব পাৰে নাই কৈছে যাওঁতে যদি কিবা অসুবিধা হয় তেন্তে এনেকৈ আহোঁতে বোলে ফ্লাইটতে গুচি আহিব আৰু যাওঁতে পিতেকক বাৰে চাই আছে কি কৰিব বাপেকে আৰু পিতেকক এৰিব পৰা নাই যিহেতু বাপেক হয় ন তো কি কৰিব আৰু গৈছে যে আমাৰ বহুত বেয়া লাগিছে আৰু হাজবেণ্ডকে পঠিয়াই মেলি লৈ আমি ঘৰ মহল প্ৰাইজলৈ ইমান এইবাৰ